এখন তারিখ 13 উজনি বিজয়পুর। আমি 1950 চনতে ভূমিকম্পত আৰু বানপানীত গাঁওখন বিধ্বস্ত হ'ল। সেইকাৰণে আমি এইখন তাৰিখ উজনি বিজয়পুৰলৈকে আমি আহিলোঁ 1952 চনত। আমি 1993 চনলৈকে তিনিবাৰকৈ পহৰা উদযাপন কৰিছোঁ। কিন্তু বিশ্বকপোৱা কৰোণা ইত্যাদি কাৰণত আমি ইমান বছৰে পাতিব পৰা নাছিলোঁ। এইবাৰ ৰাইজৰ দান বৰঙণি আৰু শ্ৰমদানেৰে পহৰা উদযাপন কৰিছোঁ। 1992 চনৰ পৰা আজি 32টা বছৰ পাৰ হ'ল। আজি খুব ভাল লাগিছে। আমাৰ এটা জনবিশ্বাস এটা আছে, পহৰা হৈছে আমাৰ পূৰ্বপুৰুষসকলৰ সৃষ্টি কৰি যোৱা এইটো অমৰ সৃষ্টি আৰু এইটো পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমি এইটো প্ৰচেষ্টা চলাই আছোঁ। আমাৰ বিশ্বাস আছে যে পহৰা যদি হয় গাঁৱৰ একতা বৃদ্ধি হয়, শ্ৰীবৃদ্ধি হয় আৰু অপমৃত্যু নাইকিয়া হয়। আমি দেৱ দেৱতাক যদি নেদেখাজনক সুস্থ কৰিব পাৰিলে আমাৰ সকলো মংগল হ'ব বুলি আশা কৰা হৈছে। সৰ্বমংগলৰ কাৰণে পহৰা আমি উদযাপন কৰিছোঁ। সেইকাৰণে আজি ৰিক্তি গাঁৱৰ পৰা নিয়ম হিচাপে আমি মাতিছোঁ আৰু চিলাপথাৰৰ প্ৰদীপ আমি বিহু হিচাপে মাতিছোঁ। আজিৰ পৰা আমাৰ পহৰা যাত্ৰা হৈছে। আজি পৱনী গান আছে, কাইলৈ সম্পূৰ্ণৰূপে গোটেই দিন আৰু মাংগলিক কাৰ্য আমি আৰম্ভ কৰিব আৰু ৰাতি মেঘ নৃত্য হ'ব আৰু পৰহি দিনালৈকে আমি নামেৰে আমি বিদায় কৰিব পৰা হৈছে। ধন্যবাদ। আমি এবাৰ খুব ফূৰ্তিৰে আমাৰ বিজয়পুৰ উজনি বিজয়পুৰ গাঁৱে আপোনাৰ পহৰা এবাৰ উদযাপন কৰিছোঁ। এইখিনি হৈছে আমাৰ উপৰোক্ত আমাৰ প্ৰাক্তন গাঁওবুঢ়া দেৱী ক'লেই বৰ বিশেষ ক'বলগীয়া নাই বাৰু। এইখন আমি 3দিনীয়া কাৰ্যসূচী, ইয়াত যথেষ্ট আমাৰ ৰাইজৰ সহায় সহযোগত এইখন পহৰা উদযাপন কৰা হৈছে। ধন্যবাদ। 4,000 মান এইখিনি গোটেইখিনি মিলাই আমাৰ 10,000 মান কাইলৈ জনসংখ্যা ইয়াত উপস্থিত হ'ব বুলি আমি আশা কৰিছোঁ। এইখিনি আমাৰ খাদ্য সম্ভাৰখিনি আমাৰ পৰম্পৰাগত নীতিগত আমি জংগলী শাক চব্জি আমি ইয়াত যোগাৰ কৰিছোঁ আৰু মাটিমাহৰ চব্জি আমি ৰেডি কৰি ৰাখিছোঁ আৰু লগতে গাহৰি মাংস আমাৰ এইখিনি আমাৰ। কিমান মানুহৰ কাৰণে খাদ্য যোগাৰ কৰিছে? কি কয়? প্ৰতিটো দিনাই কিমান মানুহৰ কাৰণে খাদ্য যোগাৰ কৰিব? সেইখিনি হৈছে আমাৰ গাহৰি এনে আমাৰ 3 দিনত কালিৰ দিনটোত আমি 10টামান গাহৰি আমি যোগাৰ কৰি ৰাখিছোঁ। তাৰে অনুপাতত আমাৰ চাউল কমে আমাৰ 40 কুইণ্টেলমান আছে 3 দিনৰ কাৰণে আৰু ঠিক সেই অনুপাতে আমি চব্জিও যোগাৰ কৰি থৈছোঁ গোটেইখিনি। नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो। चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो डालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि। बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो, थाबैनो मुं थिसनहैदो।